নমস্কাৰ মই প্ৰিয়ম অসমীয়া প্ৰতিভালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো জনাৰ্দন জানৰ পৰিচালনা আৰু পৰিকল্পনাৰে আৰম্ভ কৰিব লৈছো আমাৰ আজিৰ অনুষ্ঠান আমি সদায় আপোনালোকৰ মাজলৈ প্ৰতিভাশালী নতুন একোখন মুখ লৈ আহোঁ আজিও তাৰ ব্যতিক্ৰম নহয় আজি আমাৰ লগত উপস্থিত আছে প্ৰতিভাশালী উদীয়মান শিল্পী জ্যোতিস্নাতা চৌধুৰী জ্যোতিস্নাতা তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ দৰ্শকসকল আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে জ্যোতিস্নাতাই খুব ধুনীয়া ভায়োলিন বজায় আজি আমি তাইৰ লগত বহুতো কথা পাতিম লগতে ভায়োলিনো শুনিম তেতিয়াহ'লে তুমি প্ৰথমে আমাক কি শুনাবা এটি বৰগীত দি আৰম্ভ কৰোঁ ঠিক আছে খুব ভাল লাগিল জ্যোতিস্নাতা এতিয়া তোমাৰ লগত অকমান কথা পাতো তোমাৰ ঘৰ ক'ত গণেশগুৰিত তোমাৰ ঘৰত কোন কোন আছে মা দেউতা ককা আইতা দাদা তুমি বৰ্তমান কোন ক্লাছত পঢ়ি আছা ক্লাছ 10 স্কুলখনৰ নাম ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটী তোমাৰ লগত আৰু কথা পাতিম কিন্তু তাৰ আগতে আৰু এটা কিবা শুনি লওঁ এবাৰ কি শুনাবা ভূপেন হাজৰিকা দেৱৰ বুকু হম হম কৰোঁতে একবাৰ বজাম ঠিক আছে তুমি যে ইমান ধুনীয়াকৈ ভায়োলিন বজোৱা কৰবাত আনুষ্ঠানিকভাৱে শিক্ষা লৈছা হয় ক'ত শিকি আছা মই পণ্ডিত বিশ্বজিৎ ৰয় চৌধুৰী দেৱৰ তলত শিকি আছোঁ আৰু তুমি ভায়োলিন বজোৱা তাৰ উপৰিও আৰু কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ বাজনা বাকি বজাই ভাল পাওঁ কি বজোৱা হাৰমনিয়াম কিবোৰ্ড অলপ চলপ গিটাৰ হেনেকৈ
গোটেইবিলাকে মানে বজোৱা কৰবাত শিকি আছা নে নিজে নিজে বজোৱা হাৰমনিয়ামটোতো গানৰ লগতে শিকা হৈছিলে কিবৰ্ডটো আনুষ্ঠানিকভাৱে শিকিছোঁ গিটাৰটো এনে ইউটিউব চাই অলপমান আৰু গান গান মই দুজন গুৰুৰ তলত শিকিছোঁ ক্লাছিকেলটো সুভন গগৈ ছাৰৰ তলত শিকিছোঁ আৰু লাইট মিউজিকটো সাগৰিকা দাসপল মেমৰ তলত শিকিছোঁ এতিয়াও শিকি আছা গান নাই এতিয়া নিশিকোঁ এতিয়া শিকা নাই আমি বাৰু আৰু কথা পাতিম তাৰ আগতে আৰু এটা কিবা শুনি লওঁ এবাৰ কি শুনাবা মই দৰ্শকক গোৱালপৰীয়া লোকগীত এটি শুনাব খুজিছোঁ ঠিক আছে খুব ভাল লাগিল তুমি যে ইমান ধুনীয়াকৈ গোৱালপৰীয়া লোকগীতটো বজালা বহুত বেছি ভাল লাগিল কাৰণ আমাৰ নৱপ্ৰজন্মই লোককৃষ্টিসমূহ ধৰি ৰাখিব লাগিব নহয় জানো এতিয়া তুমি ভায়লিন বজাব কেতিয়াৰ পৰা শিকিছা 6 বছৰমানৰ পৰা 6 বছৰমানৰ পৰা শিকিছা ঘৰত কোনে বেছি অনুপ্ৰেৰণা যোগায় মা দেউতা ককা আইতা দাদা চবেই অনুপ্ৰেৰণা যোগায় এবাৰ আৰু কিবা এটা শুনো এবাৰ কি শুনাবা এইবাৰ মই বিহু শুনাম ঠিক আছে যিহেতু বিহুৰ বতৰ বহাগ মানে বিহুৰ বতৰ বিহুতে শুনো ঠিক আছে খুব ভাল লাগিল একদম বিহু বিহু লাগি গ'ল তুমি বহুতো বাদ্যযন্ত্ৰ বজোৱা গম পালো লগতে গানো গোৱা কিন্তু ডাঙৰ হৈ মানে কি হ'ব বিচৰা জীৱনৰ লক্ষ্য কি এতিয়াতো মই ক্লাছ 10ত আছো তো বৰ্ডছটো দি পেনাই মই ভাবি চাম এতিয়ালৈকে ভবা নাই তুমি ভায়লিন শিকি আছা গতিকে ক্লাছিকেল কিবা এটা শুনো কি শুনাবা মই ৰাগ হংসধ্বনি শুনাম ঠিক আছে
তুমি যিহেতু গান গোৱা বুলি আমাৰ আৰম্ভণিতে ক'লা, কিন্তু তোমাৰ যদি গান নুশুনাকৈ আমি অনুষ্ঠানটো সামৰি দিওঁ, আমাৰ দৰ্শকসকলেও বেয়া পাব। গতিকে আমাৰ দৰ্শকসকলৰ বাবে শেষত কিবা এটা শুনাবা? মই অহাৰ দৰে এটি আধুনিক গীত গাম। ঠিক আছে। অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা ভোৰাও বুলি, ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা ভোৰাও বুলি, বৰশী বৰশী মোৰ জীৱনৰ তিয়ালা যে পথৰ ধূলি, নেজানো কিয় যে তুমি আঁতৰি গলা, বুকু ভৰা অভিমান লৈ, অহাৰ দৰে উভতি আঁতৰি গলা, বাটে বাটে ফুল সিঁচি থৈ, ৰ'দৰ তাপত মৰহি শুকালে, তোমাৰ কথাকে আছে কৈ, তোমাৰ কথাকে আছে কৈ। খুব ভাল লাগিল। তুমি ধুনীয়া বজোৱাও লগতে ধুনীয়া গোৱাও। আৰু এতিয়া সময় যিহেতু বহুত বেছি হৈ গ'ল, আমাৰ অনুষ্ঠানটো সামৰিব লাগিব। তুমি অসমবাসী ৰাইজক কিবা এটা ক'বা নেকি? মই অসমবাসী ৰাইজক দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু অসমীয়া প্ৰতিভা চেনেলৰ উন্নতি কামনা কৰিলোঁ। তোমালৈও ৰঙালী বিহুৰ শুভেচ্ছা থাকিল, লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। দৰ্শকসকল, আমাৰ অনুষ্ঠানটি আজি ইমানতে সামৰণি মাৰিছোঁ। অসমীয়া প্ৰতিভা চাই থকাৰ বাবে অশেষ ধন্যবাদ।